মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আফ্ৰিনা পাৰবিন। আজি মই তোমালোকৰ অসমীয়াৰ কিতাপখনৰ পাঠ নম্বৰ 7 বুজাবলৈ ওলাইছোঁ। পৃষ্ঠা নং 57। পাঠটিৰ নাম হৈছে ভালুকে খেলিলে ফুটবল। শীতকালৰ দোকমোকালি, চাৰিওফালে কুঁৱলী, শান্ত পৰিৱেশ। এখন বাগিচাৰ জামু গছ এজোপাৰ তলত বাঘৰ পোৱালি এটা শুই আছিল। ঠাণ্ডাতে সি কচি-মচি বল এটাৰ দৰে হৈ আছিল। কি কোৱা হৈছে? ঠাণ্ডাৰ দিনৰ কথা আছিল। চাৰিওফালে কি কুঁৱলী পৰি আছে, নিয়ৰ পৰি আছে। এখন বাগিচাৰ জামৰ গছ এডালৰ তলত বাঘৰ সৰু পোৱালি এটাই কি কৰি আছিল? শুই আছিলে। আৰু সি ইমানখিনি ঠাণ্ডা লাগিছিল যে সি কচি-মচি গৈ এটা বলৰ নিচিনা হৈ গৈছিল ঠাণ্ডাতে। এনে সময়তে ভালুক এটা সেই ঠাইত উপস্থিত হ'ল। আজি ভালুক ককাইৰ গাটো বৰ ভাল নহয়। হঠাৎ বাঘৰ পোৱালিটোৰ ওপৰত তাৰ দৃষ্টি পৰিল। ইয়াত দেখোন ঘূৰণীয়া কিবা এটা পৰি আছে। ঠিক তেনে সময়তে কি হৈছে? ভালুক এটাই সেইখিনি ঠাইত আহি পাই আৰু কি কোৱা হৈছে? আজি ভালুক ককাইৰ গাটো বৰ ভাল নহয়। ভালুকৰ গাটো ইমান এটা ভাল নাছিলে। হঠাৎ কি হৈছিল? ভালুকজনৰ সেই বাঘৰ পোৱালিটোৰ ওপৰত চকু পৰিছিল। দৃষ্টি পৰিছিল মানে চকু পৰিছিল। কিন্তু ভালুকজনে সেইটো যে এটা বাঘ বা বাঘৰ পোৱালি সেইটো বুজি পোৱা নাই। তেওঁ কি দেখিছে? যে তাত ঘূৰণীয়া কিবা এটা বস্তু পৰি আছে। যিহেতু বাঘৰ পোৱালিটো ঘূৰণীয়া হৈ বলৰ নিচিনা শুই আছিলে, গতিকে ভালুকে তাক বাঘ বুলি চিনি পোৱা নাই। ঘূৰণীয়া কিবা এটা পৰি আছে বুলিহে ভালুকে ভাবিছে। চিঞৰি উঠিলে, এইটো দেখোন ফুটবল। ভালে হ'ল দুবাৰমান খেলি শৰীৰটো অলপ গৰম কৰি ভালুকে বাঘৰ পোৱালিটোক কি বুলি ভাবিছে? ফুটবল বুলি ভাবিছে। আৰু সি তাৰ সেইকাৰণে ফূৰ্তি লাগিছে। কাৰ ফূৰ্তি লাগিছে? ভালুকজনৰ ফূৰ্তি লাগিছে যে মোৰ গাটো আজি ইমান এটা ঠিক লগা নাই, গতিকে এই ফুটবলটোৰ লগত অলপ সময় খেলি মই মোৰ গাটো অলপমান গৰম কৰি লওঁ। ভবা মতে কাম। ভালুকে বাঘৰ পোৱালিটোৰ দূৰলৈ ভৰিৰ খোজেৰে মাৰি পঠিয়ালে। পোৱালিটোৱে আৰ্তনাদ কৰি জামু গছৰ ঠানি এটাত খামুচি ধৰিলেগৈ। ভালুকে সেই বুলি কি কৰিছে? বাঘৰ পোৱালিটোক, গোল হৈ থকা বাঘৰ পোৱালিটোক কি কৰিছে? ভৰিৰে জোৰকৈ কি মাৰি পঠিয়াইছে। ঠিক এনেদৰে তোমালোকে ইয়াতে চাব পাৰা। তেনেতে কি হৈছে? বাঘৰ পোৱালিটো গৈ জাম গছ এডালৰ ঠানি এটাত খামুচি ধৰিছেগৈ। লগে লগে ঠানিটো ভাগি পৰিল। আৰু বাঘৰ পোৱালিটোৱে যেতিয়া তেনেকৈ গৈ জামৰ ঠানি এডালৰ লগত খুন্দা খালে আৰু খামুচি ধৰিলে, তেতিয়া কি হৈছে? সেই জাম গছৰ ঠানিডাল ভাঙি পৰিছিল। ভালুকে নিজৰ ভুল বুজিব পাৰিলে। সি তৎক্ষণাত পোৱালিটো দুহাতেৰে মাটিত নপৰাকৈ ধৰিলে। সি এবাৰ মৰমতে পোৱালিটোক লৈ হাতালি খেলিলে। তেতিয়া কি? ভালুকে তেতিয়া গম পাইছে যে এইটো ফুটবল নাছিলে, এইটো এটা বাঘৰ পোৱালিহে আছিলে। আৰু সি নিজৰ ভুল বুজি পালে। সি তৎক্ষণাত সি সোনকালে গৈ কি কৰিছে? বাঘৰ পোৱালিটো ঠানিডাল ভাঙি মাটিত পৰিবলৈ নাপাওঁতেই সি গৈ কেটছ ধৰিছে। হাত দুখনেৰে মাটিত নপৰাকৈ ধৰিছে। সি এবাৰ মৰমতে কি কৰিছে? পোৱালিটোক হাতালি খেলিলে। পোৱালিটোক লৈ হাতালি খেলিছে। বাঘৰ পোৱালিটোৱে এনেদৰে খেলি বৰ মজা পালে। সি পুনৰ তেনে কৰিবলৈ ভালুকক অনুৰোধ জনালে। যেতিয়া ভালুকে বাঘৰ পোৱালিটোৰ লগত হাতালি খেলিলে, মানে হাত দুখনেৰে ধৰি ওপৰলৈ দলিয়াই দি আকৌ কেটছ ধৰা, তেনেকুৱা অলপ সময় খেলিলে, তেতিয়া বাঘৰ পোৱালিটোৱে বৰ মজা পালে। আৰু সি ভালুকজনক আকৌ তেনেকৈ খেলিবলৈ তাৰ লগত অনুৰোধ কৰিলে। তাৰপিছত কি হৈছে? তাৰ অনুৰোধ ৰক্ষা কৰি ভালুকটোৱে কেইবাবাৰো হাতালি খেলিলে। বাৰে বাৰে হাতালি খেলি ভাগৰত ভালুক ককাইৰ অৱস্থা কাহিল হ'ল। তেনেদৰে ভালুকটোৱে বাঘজনৰ যে অনুৰোধ আছিল তাৰ লগত হাতালি খেলাৰ, সেই হাতালি খেলিলে। কেইবাবাৰো বাঘজনৰ লগত হাতালি খেলিলে। আৰু তাৰ ফলত কি হ'ল? ভালুকৰ কি হ'ল? অৱস্থা কাহিল হ'ল। মানে যেতিয়া বাৰে বাৰে তাক ওপৰত দলিয়াই দি আছে, ধৰি
মানে তেনে কৰোঁতে ভালুকজন ভাগৰি পৰিছে, তাৰ অৱস্থা কাহিল হৈছে। এবাৰ চোৱা, কি পয়মালত পৰিলোঁ, আজি বাঘৰ পোৱালিৰ পৰা হাত সাৰিব নোৱাৰিমেই নেকি? এইবুলি এবাৰ বৰ জোৰেৰে বাঘৰ পোৱালিটোক ওপৰলৈ দলিয়াই দি ভালুকে ফিৰাই লৰ মাৰিলে। তাৰপিছত ভালুকে যেতিয়া বৰ ভাগৰ লাগিলে তাৰ, সি ভাবিলে যে কি যে পয়মালত পৰিলোঁ, মানে কেনেকুৱা বিপাঙত পৰিলোঁ বা বিপদত পৰিলোঁ। আজি চাগে বাঘৰ পোৱালিটোৱে মোক হাত সাৰিব, বাঘৰ পোৱালিটোৰ পৰা মই হাত সাৰিব নোৱাৰিমেই। এইবুলি ভালুকে কি কৰিছে, বাঘৰ পোৱালিটোক এবাৰ জোৰেৰে ওপৰলৈ দলিয়াই দিছে। দলিয়াই দি তেনেকৈ নধৰাকৈয়ে সি ফিৰাই লৰ মাৰিছে, মানে ততালিকে সোনকালে সি লৰ মাৰিছে। ছাত্ৰ ছাত্ৰীসকল, এয়াই আছিল আজিৰ আমাৰ পাঠটিৰ ওপৰত কিছু আলোচনা। আশা কৰিছোঁ তোমালোকে আটাই খুব মনোযোগেৰে মোৰ কথাখিনি শুনি গৈছা।